সকলো বন্ধু বান্ধৱীক মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি মোৰ ভিডিঅ'টোত অলপ বেলেগতকৈ বেলেগ হ'ব, কিয়নো আজি আমি গেলা বস্তু বিচাৰি উলিয়াই গেলা বস্তুৰ ওপৰত মাটি পেলোৱাৰ সিদ্ধান্ত লৈছোঁ। আমাৰ ৰুমৰ ওচৰত ৰাস্তাৰ কাষত এটা গেলা বস্তুৰ টোপোলা পৰি থকা দেখিছোঁ আৰু শুনিছোঁ ইয়াত অহা যোৱা কৰা মানুহে এনেকৈ পেলাই থৈ গৈছে। আচলতে এনেকৈ কৰিব নালাগে। ইমানেই গেলা মানে ওচৰলৈ আহিবই নোৱাৰে মানে, হ'লেও নাই আৰু আপোনালোকে যদি এনেকৈ গেলা বস্তুৰ টোপোলা ক'ৰবাত পৰি থকা দেখা যায় তেন্তে তাৰ ওপৰত মাটি পেলাই দিয়ক নাইবা পুঠি দিয়ক, তেতিয়া তাত আমাৰ কাৰণে সমস্যাটোৱে শেষ হৈ যায় ন। আৰু সকলোকে অনুৰোধ কৰিছোঁ এনেকৈ গেলা বস্তুবোৰ পেলাই নিদিব। চাওক, আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনোৱা হৈছে। এইখন য'ত মই থিয় হৈ আছোঁ এইটো একচুৱেলি হাইৱে হয় আৰু ওচৰতে মই আৰু কিছুমান ষ্টুডেণ্টছে ওচৰতে ৰেণ্ট লৈ ৰুমত থাকোঁ। এতিয়া মেইন কথাটো হ'ল মৰা গাহৰি এটা মোনাত বান্ধি ৰাস্তাৰ কিনাৰত পেলাই থৈ গৈছে। আমি নাজানো কোনে পেলাই থৈ গৈছে, কোনে এই কামটো কৰিছে, কিন্তু বহুত বেয়া কাম কৰি থৈ গৈছে, যাৰ ফলত বেয়া গোন্ধ ওলায়। বায়ু প্ৰদূষণে আমাক আৰু জীৱ জন্তুক প্ৰভাৱিত কৰিছে। ত' আপোনালোকক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে এনেকুৱা কাম কোনো যাতে নকৰে আৰু কোনো যে কাকো কৰিব নিদিয়ে।